নমস্কাৰ বন্ধু বান্ধৱসকল, সকলো কুশলে আছে নিশ্চয়। বহুদিন আচলতে মই ব্লগ বনোৱা নাই, কলিয়াবৰৰ পৰা অহাৰ পাছৰে পৰা মই ব্লগ বনোৱাই নাই। ভাবিলোঁ গতিকে আজি ব্লগ এটা বনাই দিওঁ। আচলতে এইকেইদিন এখন শ্বৰ্ট ফিল্মৰ শ্বুটিঙত আমি ব্যস্ত হৈ আছোঁ। আমাৰ কমাৰবন্ধাতে অভিনয় নাট্যগোষ্ঠী বুলি এটা গ্ৰুপ আছে। এই গ্ৰুপটোৰ দ্বাৰা আমি বিভিন্ন শ্বৰ্ট ফিল্ম হওক, কভাৰ ছং হওক, সেইসমূহ বনাই থাকোঁ। গতিকে কেইটামান চিন গ'ল। গুণ্ডাগিৰি বুলি এখন শ্বৰ্ট ফিল্ম কৰি আছোঁ, দুটামান চিন গ'ল। আজি আৰু এটা চিন আছে। দিনত এটা চিন কৰিছিলোঁ, সেইটো মই আচলতে ব্লগ বনোৱা নহ'ল। তথাপিতো কেইটামান দৃশ্য আছে, আপোনালোকক তাৰে কেইটামান দৃশ্য দেখাই দিওঁ এতিয়া। এয়া শ্বুটিঙত ব্যস্ত আছোঁ। ঠিক কৰি আছে পানীটাই। আগৰ পৰা ধেৰ মানুহ গোট খাইছে শ্বুটিং চাবৰ বাবে। আগফালেও এণ্ড পাছফালেও। শ্বুটিং চলি আছে, ধেৰ মানুহ গোট খাইছে। শ্বুটিং ভালকৈ কৰিবই পৰা নাই মানুহখিনিৰ কাৰণে। পানীটা নৱম দৃশ্যগ্ৰহণ কৰিলোঁ। পুৰিলে শ্বুট কৰিছিলে আৰু পাতিকাহঁত আছে, পাতিকা মুন্নাহঁত। ইয়াতে বহুত মানুহ গোট খালে লখিমপুৰত। গতিকে শ্বুটিংটো কৰি ভাল লাগিল, লগতে অকণমান কষ্টও হ'ল। তথাপিতো প্ৰথম দৃশ্যগ্ৰহণ আমি সুকলমে আচলতে মই বিহাইণ্ড দ্য চিন ল'ব লাগিছিলে। ইয়াতে বহুত জমনিও হ'ল, গতিকে কিবা কিবি কৈ আছে দুজন মানে, হয় নাই? বিহাইণ্ড দ্য চিনবোৰ লোৱা নহ'লে, জমনিবোৰ লোৱা নহ'ল মানে। কিবা এটা হৈ আছিলে নাই বুলি এজন এইফালে চিঞৰি গৈছে, আমাৰ মানে এক্টিংটোৰ অনুকৰণ কৰি। আপোনালোকে দেখিলে আজি আমি কেনেকৈ দৃশ্যগ্ৰহণ কৰিলোঁ। এতিয়া আজি নাইট শ্বট এটা আছে, এতিয়া তালৈকে যাবলৈ ওলাই আহিছোঁ। নাইট শ্বটটো মানে আজি প্ৰথম ল'ম। আমি ইমান দিন শ্বুটিং কৰিছোঁ যদিও নাইটত শ্বুটিং কৰি পোৱা নাছিলোঁ। গতিকে এতিয়া নাইট শ্বট ল'বলৈ যাওঁ। মোৰ নাই আজি এই মানে নাইটত। আমাৰ হাছান দা আছে, বৰ্ণালী বাইদেউহঁত আছে আৰু অতুল্লাহঁত আছে। গতিকে আজি নাইট শ্বটতনো কি কৰিম আমি, গতিকে চাবৰ বাবে এই ব্লগটো আপোনালোকে চাই থাকক। এয়া আমি শ্বুটিং চলি পালোহি। এটা দুটাকৈ মানুহ গোট খাইছে আৰু। এয়া বৰ্ণালী বাইদেউ আহিলে, কি ক'ব? প্ৰথম শ্বট আজি প্ৰথম শ্বট দিবলৈ আহিলোঁ। নাইটত আছে শ্বটটো। পেৰলাৰ গুণ্ডাগিৰি এটা সৰু চৰিত্ৰত অভিনয় কৰিছোঁ। সৰু কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ, মানে কি বুলি ক'ম আৰু, সেইটো আটাইতকৈ মানে চবৰে এটা হেৰি থাকে যে, মানে সৰু হ'লেও আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰ। মই ৰেডি হৈ আছোঁ আৰু শ্বট দিবলৈ। হাছানদাহঁত আহিব, গতিকে চাই থাকোঁ আগলৈ কি হয় দেখা দিম মই। এয়া আমি জেউৰা ভাঙি আছোঁ এতিয়া। পান্তিকদা আৰু মুন্নাই জেউৰা ভাঙি আছে। মানে কেছটো কি হ'ল, এই মানে আমাক এই তুলসী গছজোপা লাগে এতিয়া, এইটো মানে সেৱা কৰিবৰ কাৰণে বৰ্ণালী বাইদেৱে। গতিকে এতিয়া আমি জেউৰাখন এতিয়া উঘালি পেলাম। শ্বুটিঙৰ নামত আজি জেউৰা গ'ল আৰু। তুল্লা কিবা ক'ব? এইবাৰ আমাৰ লগত প্ৰথম ফিলিংছটো কেনেকুৱা? কৰিবহে দিয়া তথাপিতো সুধিছোঁ ফিলিংছটো কেনেকুৱা কৰা আগবাঢ়ি আহিছোঁ মানে ভাল লাগিছে। এই যিটো পৰিৱেশ সৃষ্টি কৰা হৈছে তাতে ভাল লাগিছে। পিছৰখিনি থেংক ইউ। আমি জেউৰা এৰুৱাই দিলোঁ, সেইফালে জেউৰা আছে। আমি য'ত শ্বুটিং কৰিবলৈ আহিছোঁ ইয়াত গৃহস্থ হয়। গতিকে কি ক'ব, আজি আপোনালোকৰ ঘৰতে শ্বুটিং, তাকো এটা ভয়ংকৰ শ্বুটিং। কিবা এটা কৈ দিয়ক আৰু। শ্বুটিং চাবলৈ ভয় লাগিছে, কেনেকুৱা শ্বুটিং? ভয় খুৱাই আছোঁ আমি, ভয় লগা শ্বুটিং হ'ব বুলি আচলতে তেওঁলোকক। মই কওঁ ইয়াতে হ'ব, কেনেকৈ কৈছে ব্লগ পাতে। মই চব কৰিব লাগিব মানে ইয়াত। এতিয়া মই জেউৰা খুঁটি উঘালিব লাগিব, গতিকে মই জেউৰা খুঁটিকেইটা উঘালি লওঁ।
আমাৰ শ্বুটিং ষ্টাৰ্ট হোৱা নাই কিন্তু শ্বুটিং চাবলৈ ৰাইজ ইয়াত গোট খালে প্ৰাণিকা এই বাচ্চাকেইটা গুটিছে মানে বাচ্চা বুলিয়ে কৈছো আৰু বোলে ক'পা আহিছা যোৱাগে তোমালোক ইয়াত বোলে ভয়ংকৰ কাৰবাৰ হ'ব এতিয়া শ্বুটিং চাবলৈ ময়ো আহিছোঁ দেই নমস্কাৰ বাইদেউ মাতিলে চাবলৈ আহিছোঁ এখেত পৰিচালনাৰ দায়িত্বত আছে আৰু মই চাবলৈ আহিছোঁ ময়ো সহ পৰিচালনাৰ দায়িত্বত আছো সেইটো কাৰণে আহিছে মিছা কথা কৈছে এতিয়া তোমালোকৰ ঘৰ ওচৰতে নে হা ঘৰ ওচৰতে শ্বুটিং চাবা ঠিক আছে শ্বুটিং চাই থকা ভয় নাখাবা আকৌ কোনেও দেই ৰাতি শ্বুটিং চাই বাচ্চাটো মৰম লাগিছে বাচ্চাটো মৰম লাগিছে আমাৰ মানে এইবাৰ শ্বুটিঙত শিশু শিল্পী আছে দেই এয়া এবছৰ নে কেইবছৰ হৈছে 1.5 বছৰমান হৈছে এইগৰাকীয়ে এতিয়া শ্বুটিঙৰ কাৰণে আহিছে শ্বুটিঙৰ কাৰণে পুৰা মেকআপ মাৰি আহিছে গতিকে এয়া আমাৰ মানে কি বুলি কয় এটা আকৰ্ষণ আমাৰ শ্বৰ্ট ফিল্মখনৰ আমাৰ শ্বৰ্ট ফিল্ম নহয় ফিল্ম কাৰণ 1.5 ঘণ্টামান হ'ব গতিকে শ্বৰ্ট নহয় লং ফিল্মখনৰ এওঁ আকৰ্ষণ এই মাইনাজনী কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আপোনালোকে এয়া আমাৰ হাছান দা আহি পালেহি পুৰা একদম সুন্দৰকে মেকআপ কৰি আহিছে জিম মাৰি আহিছে পালেহি আৰু আমি আৰম্ভ কৰিম আৰু এইফালে ধূৰা লৈ আহিছে মোৰ টাইম দে পোৱা নাই টাইম পোৱা ল'লে আপোনাৰ হেৰি হ'ল টাইম লাগিব তহঁতৰ দৰে টকা লোভীয়া মানুহে ধ্বংস মাতি আনিছ তহঁতৰ দৰে টকা লোভীয়া মানুহ নেকি আপোনাৰ মৰি কেনে অনুভৱ এতিয়া এই মুহূৰ্তত কেনে অনুভৱ এতিয়া আপোনাৰ ৰ'ব ইতিমধ্যে আমাৰ শ্বুটিং কমপ্লিট হৈ গ'ল 8:30 বাজিছে বহুত ভাল লাগিল আজি শ্বুটিংটো কৰি সকলোৱে ভাল লাগিল আপোনাৰ ফটো লৈ আছে কেনেকুৱা লাগিলে সকলোৱে একেলগে কৈ দিয়ক এইফালে আছে জয় অসম গুণ্ডাগিৰি কি জয় হোক গুণ্ডাগিৰি কি ঠিক আছে মই আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰোঁ আৰু আগলৈ দি থাকিবলৈ যত্ন কৰিম গুণ্ডাগিৰি শ্বুটিঙৰ কিছু দৃশ্য আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ